নমস্কাৰ, মই অঞ্জপেয় বনৰম। আজি আপোনালোকক আমি যেতিয়া ভিডিঅ' বনাই কিনি মানে ওলাওঁ তেতিয়া কি কাম নাই নেকি বুলি কৈ থাকে। আমি কামৰ মাজতো মানে ভিডিঅ' বনাওঁ আৰু কি কাম কৰি থাকোঁ আজি আপোনালোকক অলপমান মানে দেখাম বুলি ভাবিছোঁ। আজি তাৰমানে 4 দিনমান হ'ল এনেকুৱা চাদৰ বৈ আছোঁ মই। এয়া হ'ল আজি এখন কাটিছোঁ। এইটো আমাৰ যেতিয়া মানে লিগাং বিহু হয়, আলি আই লিগাঙত পিন্ধা হয়। এখন চাওক কেনেকুৱা লাগিছে। এইটো চিম্পুল ষ্টাইলত মানে বনাইছোঁ। এইটো চাওক, আমি কামৰ মাজতো মানে আমাৰ মহিলাসকলে ভিডিঅ' বনাই মানে যেতিয়া ভিডিঅ'ত ওলাওঁ বা মোবাইলত ওলাওঁ তেতিয়া কাম নাই নেকি তহঁতৰ, সেইবিলাক ভিডিঅ' দি থাকে। আৰু এনেকাও মানে কমেণ্ট দিছে, ভিডিঅ' দি কিনি কি লাভ আছে, লোকৰ ভাল বেয়া কথা শুনিবলৈ পায় বোলে, সেইবুলি মানে কৈ আছে। সেইদৰে কিবা এটা যদি পাবলৈ হ'লে কিবা এটা কথা শুনিবই লাগিব, সেইটো মানে বেয়া পাবলগীয়া কথা নহয়। আৰু কোৱাটো মানে মই বেয়া নাপাওঁ। আৰু আমাক যে মানে বেয়া কি কৰি থাকে, ভিডিঅ' বনাই থাকে বুলি কয়। আমি ভিডিঅ' বনোৱাৰ মাজতো মানে এইবিলাক কাম কৰি থাকোঁ। এখন মই নিজে বৈছোঁ, 10খন লগাইছোঁ। আপোনালোকে চাব, বহুত দীঘলকৈ বৈছোঁ মানে। এয়া চাওক, এনেকৈ মানে আমাৰ যেতিয়া মানে লিগাং হ'ব তেতিয়া মানে নাচিবৰ কাৰণে সেইবিলাক বনোৱা হয়। এইখন হ'ল আৰু এইখনো বেলেগ ষ্টাইল। এখন এসপ্তাহ আগতে কাটি কিনি টুপি বান্ধি থৈছোঁ। এয়া চাওক, এখন এসপ্তাহ আগতে মানে কৰি কিনি বৈ কিনি টুপি বান্ধি থৈছোঁ। আৰু চাদৰবিলাক বহুত দীঘল হ'ল। মই চুটি চাপৰ মানুহ, মোৰ কাৰণে যে বহুত দীঘল হৈছে। আৰু এজনীয়ে এইটো মানে ফুল নবচাকৈ বৈ দিবলৈ কোৱাৰ কাৰণে ফুল নবচাকৈ অৰ্ডাৰ কৰি বনাই দিলোঁ। এয়া চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে মানে চাদৰখন, সেউজীয়া পাৰি। এয়া চাওক কেনেকুৱা লাগিছে, বহুত ধুনীয়া লাগিছে মানে চাদৰখন। এয়া চাওকচোন কেনেকুৱা লাগিছে। এইটো এখন আৰু এখন আছে। এইখন এনেকৈ মানে কি বুলি কয়, দবোৱা হেৰিটোৱে মানে এনেকুৱা অকণমান কি বুলি কয়, DMC সূতাইদি অলপ মাৰি দিছোঁ ফুল টাইপত। এইটো হয় অলপ চিম্পুল, এইটো ষ্টাইলটো বেলেগ। এইটো মানে চিলিকানি, এইটো মানে চব কালাৰ মিক্স কৰা হৈছে। এয়া চাওকচোন কেনেকুৱা লাগিছে। এখন মাজে এনেকৈ দিয়া হৈছে, এইটো আঁচুটো আৰু এইখন চাদৰ। এয়া চাওক কেনেকুৱা লাগিছে। আমি কামৰ মাজতো এনেকৈ মানে কাম কৰি থাকোঁ বা বনাই থাকোঁ। আৰু 4খনমান এতিয়া কাটিলোঁ, কাইলৈ 2খনমান উলিয়াম। সেইটো কাৰণে আপোনালোকক অলপমান দেখাই লৈছোঁ। আৰু সেইদিনা মানে মোবাইলত কৈ আছিলে চাদৰটো মানে দীঘল হ'লে কেনেকৈ পিন্ধিব লাগে বুলি মানে কৈ আছে। আজি অলপমান মই মহিলাসকলৰ বাবে চুটি চাপৰ মানুহে চাদৰটো কেনেকৈ পিন্ধিব লাগে আজি মই দেখুৱাই দিম আপোনালোকক। প্ৰথমে চাদৰটো আপোনালোকে এনেকৈ জাপি ল'ব। এনেকৈ জাপি ল'ব আপোনালোকে, যাৰ যি ইচ্ছা আৰু। কিছুমানে এই পাৰিটো সমানো জাপিব পাৰে, অলপ বহলকৈও জাপিব পাৰে। এইটো চাদৰটো মানে বৰ দীঘল, মই কেনেকৈ পিন্ধিব লাগে মই এতিয়া দেখাই দিছোঁ। এইটো চাদৰটো মই জাপি লৈছোঁ। প্ৰথমে ভালকৈ জাপি আপোনালোকে পিন চিন মাৰি ল'ব। এতিয়া মই অলপমান মানে টিপছ দেখাই দিম। চুটি চাপৰ মানুহে মানে দীঘল চাদৰটো কেনেকৈ পিন্ধিব লাগে আজি মই দেখাই দিম, কাৰণ ময়ো চুটি চাপৰ মানুহ। চাব আপোনালোকে। বহুত দীঘল চাদৰটো, চাব দেই। এইটো এয়া চাওক, চাদৰটো বৰ দীঘল। এয়া বহুত থৈছোঁ তালৈকে, চাব আপোনালোকে। এইখন এনেকৈ আগটো লৈ ল'ব, আগটো এনেকৈ লৈ ল'ব। চাদৰটো যিমান জোখৰ আৰু এনেকৈ লৈ, ইয়াত যিমান জোখৰ হয় এইটো আপোনালোকে এনেকৈ লগাই ল'ব। এনেকৈ দি যেনিবা 3-4 হাতমান এনেকৈ কৰি ল'ব। এনেকৈ এয়া হৈছে নহয়, এইখন চাওক, এইখন এনেকৈ কৰি ল'ব। তাৰপিছত এইটো এনেকৈ লগাই ল'লে, তাৰপিছত মই কাপোৰৰ ওপৰতে অলপ টিপছটো দেখাই দিছোঁ। এনেকৈ কৰি সেইখন চুঁচৰি গ'ল, যিমান জোখৰ থাকিলে
তেতিয়া আপোনালোকে কি কৰিব লাগিব, চাদৰখন যদি আঁচলটোলৈকে বেছি দীঘল হয় তেতিয়া আপোনালোকে এখন ইয়ালৈ টানিব লাগিব, এখন জোপত থ'ব লাগিব। এইটো চাওক, এইটো জোপত থৈছোঁ মই, এখন জোপত থ'ব লাগিব, থৈ তাৰপিছত ইয়ালৈ বেছিকৈ আনিব লাগিব। দেখাই দিছোঁ, এইগাল চাহ দেখিছে নহয় আপোনালোকে, ইমানমান ডাঙৰ হৈ গ'ল। এইখন দীঘতে থ'লোঁ। তাৰপিছত এইটো বস্তু আপোনালোকে এনেকৈ বহুত জাপ কৰিব লাগিব। প্ৰথমে আপোনালোকে এনেকাও মানে হেৰি কৰি কিনি প্ৰথমে এনেকৈ লগাই ল'ব, এনেকৈ লগাই ল'ব প্ৰথমে। তাৰপিছত লগাই আকৌ সেইখন মানে এনেকৈ জাপ দিব, এনেকৈ জাপ দিব। এনেকৈ জাপ দিব, দেখিছে নহয় আপোনালোকে। এয়া হৈ গ'ল। দীঘল চাদৰ কেনেকৈ পিন্ধিব লাগে মই দেখাই দিছোঁ। এখন চাওক, ইমান হেৰি হোৱা নাই, এয়া জোখতে। মই সম্পূৰ্ণকৈ দেখাব পৰা নাই আপোনালোকক, তাৰমানে অলপ হেৰি হৈছে। চাওক, এনেকৈ মানে কৰিব লাগে। তাৰপিছতে এইটো ইমান দীঘল হৈছে, যদিহে আপোনালোকে লিগাঙৰ কাৰণে নাচিবলৈ যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু মোৰ লগত এতিয়ালৈকে বৰ্তমান ষ্টক আছে 10খন সেউজীয়া পাৰি। চাওক, বৰ ধুনীয়া লাগিছে। আৰু টুপি চুপি ময়ে বান্ধি দিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে, কম দামত পাব। এতিয়া মই জাপি লৈছোঁগৈ, আৰু কেইটামান আছে আৰু তাহালত, সেইখনো কাটিব লাগিব। বহুত দিনৰ পৰা মানে কৈ আছিলে বাই আপোনালোকৰ পেৰে কেনেকৈ মানে বনায়, লিগাঙত নাচা কাপোৰটো কেনেকৈ বনায়, এনেকৈ মানে কৈ আছিলে। সেইটো কাৰণে আজি অলপ দেখাই দিছোঁ। আৰু চুটি চাপৰ মানুহে কেনেকৈ চাদৰটো পিন্ধিব লাগে মই সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ। এতিয়া জাপি লৈছোঁগৈ। এইবিলাক চাওক কিমান ধুনীয়া লাগিছে। যেতিয়া মানে সেউজীয়া মেখেলাৰ লগত বা ক'লা মেখেলাৰ লগত পিন্ধি মানে যেতিয়া ওলাই যায় তেতিয়া মানে বেছি ভাল লাগে। সেইটো কাৰণে আজি আপোনালোকক অলপ দেখালোঁ। আৰু এখন ফুল বাচিছোঁ, সৰু সৰুকৈ বাচিছোঁ, চিম্পুলকৈ। এইটো কয় পেৰে বুলি কয়, এই চাদৰটো পেৰে চাদৰ বুলি কয়। এয়া চাওক, এইখন টুপি বনা নাই, নতুনকৈ মানে কাটি থৈছোঁ। এইখন টুপি বনা নাই, এতিয়া এইখন কালিলৈ টুপি বান্ধিব লাগিব। এয়া চাওক, আৰু মই যিটো কাপোৰ পিন্ধিছোঁ এইটো কাপোৰ মানে চবেই কৈ আছিলে, যেতিয়া মই পিন্ধি কিনি ফটো মাৰিছিলোঁ বাই কাপোৰটো দিব নেকি, ক'ৰ পৰা কিনি আনিছে বুলি কৈছে। কিনা নাই, এইটো মই নিজে বোৱা। এতিয়া মই দোকানত মানে থাকিবলগীয়া হোৱাৰ কাৰণে দোকান এখন দিলোঁ যে, সেইটো কাৰণে মানে মই এনেকৈ কাপোৰ ববলৈ পোৱা নাই। আৰু বহুত কাপোৰ আছে, আৰু আজিকালি মানে কাপোৰ ববলৈ যাকে সময় পোৱা নাই, দেখিছে। আৰু এইখনে মানে বহুতে কৈ আছিলে মেখেলা চাদৰযোৰ বৰ ভাল লাগে বুলি। আৰু ডিব্ৰুগড়ৰ লগৰ কেইজনীও মানে হেৰি কৰি আছিলে, সেইটো কাৰণে অলপমান ভালকৈ দেখাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ, আজিলৈ আহিলোঁ।